যদি আমাক যদি কোনো গণ্য নকৰে বিজেপি চৰকাৰে তেনেহ'লে আমি বিজেপি চৰকাৰত আমি একজনা ভোট দিবলৈ নিদিম। গুণোৎসৱত আমি স্কুলৰ ৰন্ধা-ঘৰত তালা লগাই দিম। সেইকাৰণে আমি ৰাজ্য চৰকাৰক কৰ্মসূচী আনি দিছোঁ 3 লাখ টকা সাহায্য দিয়াৰ ব্যৱস্থা কৰক। আমি 6 দফীয়া কাৰ্যসূচী হাতত লৈ পেলাই আমি আন্দোলন আৰম্ভ কৰিছোঁ আৰু আমাৰ এইখন আন্দোলন 4 দিনীয়া 1 পৰা 4 তাৰিখলৈকে আমাৰ আন্দোলন চলিব আৰু আমাৰ এই ৰন্ধন কৰ্মচাৰী যে ন্যূনতম আইন মতন আমাৰ টকা দিব লাগে যে মাহৰ প্ৰথম সপ্তাহত দিব লাগে সেইটো নিদে আমাৰ 4 মাহ 5 মাহ পেণ্ডিং হৈ যায়। তাৰপিছতো আমাৰ চৰকাৰে আমাৰ ফালে আমাৰ যিখিনি পইচা পাওঁ মাত্ৰ 1000 টকা সেই পইচাখিনি আমাক মুকলি কৰি নিদিয়ে। 5 মাহ 6 মাহ পিছত আমাক পইচাখিনি দিয়ে। তাৰে ভিতৰত ইমান দিনৰ পইচা পেণ্ডিং হোৱাৰ পিছত যেতিয়া আমাক পইচাখিনি দিয়ে কাৰবা সোমাই আছে কাৰবা নোসোমায়। তাৰপিছত আমাৰ প্ৰত্যেক মাহতে যাতে ন্যূনতম আমাক আইন মতন যাতে আমাক 10,000 টকা আমাক যাতে প্ৰত্যেক মাহতে আমাক আইন মতন পইচাখিনি আমাক দৰমহাখিনি দিব লাগে আৰু আমাৰ যেতিয়া আমি এই ৰন্ধা কামত যেতিয়া ব্যস্ত হৈ থাকি তেতিয়া অঘটন বা কোনো আঘাতপ্ৰাপ্ত হ'লে যাতে আমাক চৰকাৰৰ পৰা চিকিৎসা সাহায্যৰ ব্যৱস্থা কৰে আৰু আমাৰ যেতিয়া 60 বছৰ হোৱাৰ পিছত যেতিয়া আমি কামৰ পৰা ৰিটায়াৰ হ'ম তেতিয়া যাতে আমাক 3 লাখ টকা সাহায্য দিয়ে সেই আইন ভিত্তিত আমি তাৰমানে আন্দোলন কৰিছোঁ। তাৰপিছত আমাৰ বছৰটো 12 মাহ এই 12 মাহৰ ভিতৰত আমাক মাত্ৰ 10 মাহৰহে পইচা দিয়ে আৰু বাকী 2 মাহৰ পইচাখিনি নিদিয়ে। তাৰপিছত মধ্যাহ্ন ভোজন আঁচনিখন ব্যক্তিগত খণ্ড তাৰমানে অক্ষয় পাত্ৰৰ হাতত দিয়াৰ কাৰণে এই বিজেপি চৰকাৰখন যোজা চলাইছে যে আমি 18 বছৰৰ পৰা কাম কৰি আছোঁ, আমি যে 1000 টকাত কাম কৰি আছোঁ। চৰকাৰে কি এইটো নাজানে নেকি? আমাৰ আজি চৰকাৰে প্ৰত্যেকখন স্কুলত যাই পেলাই ইহঁতে ল'ৰা ছোৱালীৰ লগত খাদ্য খাই আছে। ইহঁতে নাজানে নেকি কোনখন ৰান্ধনীয়ে এইবিলাক কিমান কষ্ট কৰি বনাই আছে। ইহঁতৰ বেলেগ বেলেগ ৰাজ্যত দেখা পাইছোঁ 7,000 টকা 10,000 টকা কোনোবা 3,000 টকা কোনোবা ৰাজ্যত 5,000 টকা এনেকৈ দি আছে। যাতে চিকিৎসা সাহায্যৰ ব্যৱস্থা আছে। তাৰপিছত ইহঁতে কাপোৰ দুযোৰ কৰি কাপোৰ দিয়াৰ ব্যৱস্থা আছে। তাৰপিছত ইহঁতে আইন মতন পইচাখিনি দি আছে। কিন্তু আমাৰ ৰাজ্যত এই হেমন্ত বিশ্ব শৰ্মা ইয়াতে বিজেপি চৰকাৰ কিয় আমাক এই বেলেগ ৰাজ্যৰ দৰে আমাক দিব নাপাৰে সেইখন চৰকাৰক আমি সকীয়াই দি আছোঁ, আমি ধিক্কাৰ দি আছোঁ যে যদি এই আজি 4 দিনৰ কাৰ্যসূচীত যদি সফল নকৰে তেনেহ'লে অহা ইলেকশ্যনত আমি অসমত 1,17,000 ৰন্ধন কৰ্মচাৰী আছোঁ। আমি তাৰ পৰিয়ালবৰ্গে সহকাৰী হিচাপে তাক আমি ভোটৰ সময়ত ইহঁতৰ এনচাৰখিনি পাই যাব যদি আমাৰ এই 4 দিনৰ কাৰ্যসূচী যদি সফলত কোনো যদি আমাৰ আশা নিদিয়ে আৰু যদি এই আশাখিনি নিদিয়ে তেনেহ'লে অহা মাহৰ ভিতৰত আমি অনশনত আমি বহিম। 1 মাহ আমি ৰান্ধা বাঢ়ি বন্ধ কৰি দি অনশনত বহিম যেতিয়ালৈকে আমাক সিদ্ধান্ত গ্ৰহণ নকৰিব সিমান সিহঁতৰ দিন পৰ্যন্ত আমি ৰাজপথত বহি যাম। সেইটো আমি সিদ্ধান্ত লৈছোঁ। আজিৰ কাৰ্যসূচী সিদ্ধান্ত মতে যদি আপোনালোকৰ মিডিয়াৰ জৰিয়তে আমি জনাব বিচাৰিছোঁ যে চৰকাৰে যাতে আমাৰ ফালে চাই চকী মেলি চাই পেলাই এই দুখীয়া ৰন্ধন কৰ্মচাৰী পালে চাই যাতে আমাক 10,000 টকা দিয়াৰ ব্যৱস্থা কৰে আৰু আমাক ৰন্ধন কৰ্মচাৰী যাতে চৰকাৰী কৰ্মচাৰী হিচাপে যাতে স্বীকৃতি দিয়ে সেই হিচাপত আজি আমি আন্দোলন কৰিব লগা হৈছে। আপোনালোকে জানে যে আমি কত দুখীয়া। আমি স্কুলত 9টা বজাত যাই চাফাই কামৰ পৰা আমি পিয়নৰ কাম আমি কোনো চকীদাৰ নাই LP স্কুলবিলাকৰ পিয়ন চকীদাৰৰ কাম চাফাই কৰাৰ পিছত আমি ৰন্ধন কৰ্মচাৰী সৰু ল'ৰা ছোৱালী ইহঁতে নিজে কোনোবা সময়ত ল'ৰা ছোৱালীবিলাকে স্কুলত পেচাব পায়খানা কৰে আমি এইটোও চাফা কৰিব লাগে। সেইবিলাক মাকৰ নিচিনা আমি কাম কৰি আছোঁ। ইয়াতে চৰকাৰে নাজানে নেকি আমাক কিমান দুখ কষ্ট দি আছে। আমি যাতে চৰকাৰে আমাক যাতে আমাৰ ফালে চাই আৰু অহা যদি আমাক এতিয়া যদি আমাক দৰমহাখিনি বঢ়াই নিদিয়ে চৰকাৰে যদি আমাৰ কোনো একো সুবিধা নিদিয়ে তেনেহ'লে অহা আমাক যিটো গুণোৎসৱ আহি আছে গুণোৎসৱ আহিলে আমি 1 মাহ আগতে আমি ইমান স্কুল চাপাৰ পৰা আমাৰ বহুতো
কাম কৰিব লগা হয় আৰু গুণ উৎসৱৰ 3 দিন আগৰ পৰা আমাৰ পুৱাৰ পৰা আমি যাই পেলাই ৰান্ধাবাৰী ৰাইজৰ মানুহ থাকে আমাক খুৱাব লাগে যদি এইবাৰ নকৰে গুণ উৎসৱত আমি স্কুলৰ ৰন্ধাঘৰৰ তালা লগাই দিম সেইকাৰণে আমি ৰাজ্য চৰকাৰক খবৰ সকি আনি দিছোঁ যাতে আমাৰ কথাখিনি মানি লয় আমাৰ যাতে আমাক দৰমহাখিনি বঢ়াই দিয়ে আমাক যাতে চৰকাৰী স্বীকৃতি দিয়ে প্ৰতি মাহৰ প্ৰথম সপ্তাহত আমাক পইচাখিনি মোকলাই দিয়ে আৰু নহয় আমাক এককালীন 3 লাখ টকা সাহায্য দিয়ে এইখিনি আমাৰ ক'বলগীয়া আছে আমি 4 দিনীয়া কাৰ্যসূচী লৈছোঁ আমি 4 দিন একেৰাহে ইয়াতে আমি 9টা বজাত আহি আমি 5টা বজাত ইয়াৰ পৰা যাম আমাৰ কোনো কষ্ট নাই আমি 4 দিন কাৰ্যসূচী পালন কৰিম আমি প্ৰত্যেকখন স্কুলতে আজি আপোনালোকে যাই চাব পাৰে মিডিয়াৰ জৰিয়তে চাব পাৰে প্ৰত্যেকটা ৰন্ধাঘৰত আজি তালা লগানি আছে আৰু 4 দিন তালা লগানি থাকিব আমি কোনো ল'ৰা ছোৱালীক আমি আমি নুখুৱাম এতিয়া স্কুলত কি হৈ আছে আমি এইটো নাজানো আমি 4 দিন আজি কাৰ্যসূচী লৈছোঁ আমি 4 দিনে ইয়াতে আন্দোলন কৰিম আমি যদি আমাৰ দাবীখিনি মানি নলয় তেনেহ'লে অহা দিনত আমি অনশনত বহাৰ কাৰণে আমি বাধ্য হ'ম মাহৰ পৰ মাহ আমি ধৰি এমাহ হ'লে যিমান দিনলৈকে আমাক যদি মানি নলয় চৰকাৰী হিচাপে আমাৰ স্বীকৃতি গণ্য নকৰে সিমান দিনলৈকে আমি অনশনত বহিম এইটো আমি গুৱাহাটীতে বহিম ৰাজ্যিক ভিত্তিত বহিম এইটো আমাৰ আলোচনা হৈ আছে আমি অহা মাহৰ ভিতৰতে আমি অনশনত বহিম এতিয়া ইলেকশ্যন আহি আছে ছাৰে নাজানে নেকি ইমান ৰন্ধন কৰ্মচাৰীবিলাকে কাৰ আণ্ডাৰত কাম কৰি আছে চৰকাৰে যদি আমাৰ ফালে নাচায় আমি চৰকাৰে কেনেকৈ ভোট দি সিহঁতে জিকাম আমাক যদি ইমান দিনৰ ভিতৰত যদি আমাক যদি কোনো গণ্য নকৰে বিজেপি চৰকাৰে তেনেহ'লে আমি বিজেপি চৰকাৰত আমি একজনো ভোট নিদিম আমি গাঁৱৰ মানুহবিলাকক আমি তাৰ অভিভাৱকবিলাকক তাৰপিছত ইয়াৰ হাজবেণ্ড আমাক 1000 টকা দি আছে 500 টকা দিয়ে সেই 500 টকাটো কলৈ গৈছে এই 500 টকা দিয়াৰ পিছতে এই 500 টকাটো উঠাই লৈছে ক'ত গৈছে 500 টকাটো আমাক লাগে আমাক মাত্ৰ কেন্দ্ৰীয় চৰকাৰে দিয়া 1000 টকাটো আমাক হে পাই আছোঁ আৰু 500 টকাটো আমাক দিব লাগে